নমস্কাৰ স্বাগতম জনাইছোঁ উজনি গীতাশ্ৰী চেনেলৰ অন্য এটি ভিডিঅ'লৈ মানে আজি মামাৰ তলৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সেয়া তললৈ আহিলোঁ পাৰ্চেল দুটা আহিছিলে লৈ মেলি যাওঁ ওপৰলৈ ডিউটিলৈ মই ওলাইছোঁ আৰু মই উঠিছোঁহি ওপৰত আৰু তেওঁ নামিছে ডিউটি বাই বাই পাৰ্চেলকেইটা চাই লওঁ ৰ'ব এয়া দেখিছেনে ফ্ল'ৰতে থৈছোঁহি কাৰণ বহুত এইবিলাক ধূলিয়ে বালিয়ে আহে ন সেইটো কাৰণে বিচনা চিচনা নুঠাওঁ ডাইৰেক্ট ইয়াতে খোলোঁ এইকেইটা মানে কি হয় এই আগফালে বেলকনিটোত গাৰ্ডেনত সজাবলৈ এটা চাওক এইকেইটা ক'ত লগাম এতিয়া দেখামগৈ ৰ'ব আপোনালোকক দেখিছেনে তিনিটা বাৰ্ড এনেকৈ তাৰপৰা এইটো চাওঁ এতিয়া আৰু এটা দিছিলোঁ এইটো ৱেলকাম হোম এণ্ট্ৰেঞ্চত লগাব লাগিব ভাল লাগিছেনে লগামগৈ ৰ'ব এখন দৰ্জাত এনেকৈ লগাই দিলোঁ তাৰপৰা ৰ'ব বাঢ়ি পাকে হ'ব মানে এনেকৈ কৰি আমাৰ এণ্ট্ৰেঞ্চটো আৰু এইখন চাওক মই বাহিৰৰ দৰ্জাত এনেকৈ লগাই দিলোঁ এণ্ট্ৰেঞ্চত এইটো আমাৰ জোতা বক্স ৱাৰ্ড্ৰপ আৰু এইফালে দৰ্জাখন খুলিম আৰু এইটোৰ লগত এইটো কালাৰটো অকণমান মেচিং হৈ গৈছে মিলি গৈছে টো ৱেলকাম হোম এখন আৰু এইকেইটা আছে ওলমাবলৈ ক'ত ওলমাম জানো আগফালে বেলকনিত গজাল মাৰিব লাগিব এই তিনিটা মাজত নহ'লে ক'ৰবাত গজাল লগাব লাগিব এতিয়া মই নোৱাৰোঁ মানুহজন আহিব লাগিব তেতিয়াহে হ'ব এতিয়া থৈ দিমগৈ আৰু ইয়াতো পাৰি বাৰু কিন্তু এতিয়া নোলমাম ইয়াত ভাল নালাগিব নহ'লে এফালে ওলমাব লাগিব হৈ গ'ল দেই এতিয়া অকণমান দেৰি ৰেষ্ট ল'বলৈ বুলি বিচনাখনলৈ আহিছোঁ আৰু ভাত পানী খালোঁ মানুহজন গ'ল ডিউটিলৈ দেখিলে আপোনালোকে আগবেলা গ'লোঁ বজাৰলৈ বুজিছেনে গিফ্ট এটা আনিবলৈ গধূলিকৈ মানে বাৰ্থডে এটা আছে আৰু সেই বাৰ্থডে কাৰণে গিফ্ট আনিব গ'ল তাৰপৰা এওঁতো ডিউটি গ'ল ধন আৰু ময়ে যাব লাগিব গধূলিকৈ এতিয়া অলপ দেৰি ৰেষ্ট লৈ লওঁ আকৌ লগ পাইছোঁ আপোনালোকক অলপ দেৰি শুলোঁ এয়া কাপোৰ গধূলিয়ে হ'ল অনালে ওপৰত আছিলে একদম পূৰা টোপনি গ'লোঁ গৰম যি গৰমত টোপনিটো খুব বেছি হয় তাৰপৰা গা পা ধুওঁ এয়া গধূলি আকৌ চাকি জ্বলাম এতিয়া ধন গ'ল কোচিং ক্লাছত সেয়া আৰু এইবিলাক এতিয়া জেগাই জেগাই থৈ যাওঁ ওলাই আছোঁ দেই বাৰ্থডেলৈ যাম আৰু ধন আহিব কোচিং ক্লাছৰ পৰা তাৰপৰা দুইটা যাম এতিয়া 8টা বাজিব হ'ল এয়া চেলোৱাৰ এযোৰকে পিন্ধি লৈছোঁ যি গৰম শাৰী মেখেলা চাদৰ পিন্ধিব নোৱাৰি সেইকাৰণে এনেকৈ চেলোৱাৰ এযোৰ পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে ক'ব দেখাম ৰ'ব ফুলকেইটা এইয়া চাওক চপ্পলযোৰ পিন্ধিবগৈ লাগিব বাহিৰত পিন্ধিম আৰু এয়া হিল এযোৰ পিন্ধি ল'ম কেনেকুৱা লাগিছে ক'ব ক্লাছত এনেকৈ ভিডিঅ' কৰিলে মানে ইমান কটীয়া কটীয়া দেখাইছে এতিয়া আহি আছোঁ ধন আৰু মই বাৰ্থডেলৈ বুলি পুৰা দুইটা আমাৰ বৌ ন ওচৰৰ ধুনীয়া লাগিছে আপোনাৰ শাড়ীখন চাওঁ বাৰ্থডে
বৰমাৰ লগত হাঁহি দিয়া হ্যাপি বাৰ্থডে তোমাৰ নামটো কি Sudiksha de. হা Sudiksha de. সুদিক্ষা দে ভাল লাগিলে সন্ধিয়াটো মানুহজনে যিহেতু ডিউটি গ'ল ৰাতিয়ে মই এনেকৈ ওলাই আহিলোঁ আৰু সময়টো অতিবাহিত কৰিলোঁ ভাল লাগিলে বাৰ্থডেটো আৰু চাওকচোন বাৰ্থডে গালে কেনেকৈ এনজয় কৰিছে লগৰবোৰৰ লগত আৰু সকলোৱে আশীৰ্বাদ কৰিবলৈ কিন্তু নাপাহৰিব আমাৰ সুদীক্ষাক মানে সুদীক্ষাক পোজ দিছে দেই ফটো মাৰিবলৈ খালে নাই আপুনি খাওঁ হয় স্পুন এটা দি দিয়া হওঁ হৈ যাব বেলেগ নাপালে যিহেতু ভতুৱা মানুহ ভাতেই প্ৰথমতে ল'ম আৰু নহয় জানো এইটো কি কিমচি চালাড দাল মাখানি অকণমান দি দিয়া এইটো কি পানী লাবাৰ চবছ মেলনি অকণমান এইটো নাখাওঁ মুৰ্গা মাখনৱালা অকণমান বাটাৰ চচ হ'ল হাতটোত কেনেকৈ দুখ পালা ন হা দুষ্ট কৰিছিলা টেবুলৰ পৰা দুষ্ট কৰিছিলা ন এয়া এতিয়া খাই লৈছোঁ আমাৰ বৌয়েও খাইছে কি ল'লে চিকেন পনীৰ পোলাও টেষ্টি এয়া এখন মূৰ থালি পুৰা লৈ লৈছোঁ খাওঁ এতিয়া গাৰ্লৰ মা একদম বেলেগ ধুনীয়া লাগিছে থেংক ইউ দেই বহুত ধুনীয়া লাগিছে দুদিন ঘূৰি আহিলে হয় ছ'চাইটিত পতা হ'লে লাইটটো পুৰা জমনি আৰু এয়া বাৰ্থডে গাৰ্লৰ মা যাওঁ ঠিক আছে গৈ আছোঁ ৰ'ব বহুত ভাল লাগিলে নেক্সট টাইম আকৌ ভাল লাগিলে আমি বহুত এনজয় কৰিম আপোনালোক আহিলে আমাৰো ভাল লাগিলে ঠিক আছে বাই 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 আজি ফটো বহুত মাৰিলা দেই একদম পুৰা চব চেমুৰ আৰু এখনো নহ'লে এতিয়া ঘৰলৈ গৈ আছোঁ পুৰা খালোঁ এতিয়া শুবগৈহে লাগে আৰু ন ঘৰ আহি পালোহি ইচ্ছা গৰম উঠিছে নহয় ঘামিত তিতি কিবা হৈ গৈছোঁ মানে এতিয়া গাটো ধুই লওঁ The next day. গুড মৰ্ণিং এয়া ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ ৰেডি কৰিছোঁ মানে হ'ল আলু পৰঠা খাই বৈ জলদি যাওঁ এফালে যাম কিয় যাম দেখাই আছোঁ কি ধুনীয়া পৰিৱেশ চাওকচোন দুফালে কি শান্তি লাগিছে মনটো নহয় মানে চহৰৰ কোলাহল গাড়ী মটৰৰ হুলস্থুল তাৰপিছতে এই ৰাস্তাটো চাওক না আপুনি এবাৰ ইমেজিন কৰক কিন্তু এই গৰুকেইটা বৰ দিগদাৰ দিছিলে দেই পাৰ হ'ব নিদিয়ে গাড়ীখন আজি আহি উপস্থিত হ'লোহি এয়া এওঁলোকৰ গাঁৱত মানুহজনৰ আৰু ইয়াতো মাতিছে সম্বৰ্ধনা অনুষ্ঠানলৈ আহি এইমাত্ৰ পালোহি ধন মই আৰু এতিয়া সোমাওঁ আৰু তাত ধুনীয়া ন এইফালে অলপ ওলাই আহিলোঁ বাহিৰত ষ্টাৰ্ট হোৱা নাই সেইটো কাৰণে ইমান ধুনীয়া পৰিৱেশ বাগান আৰু তাৰ মাজে মাজে চাচি গছ চাওকচোন ইমান চাচি গছ আছে এইফালে চাচি গছত বহুত লাভ হয় আজিকালি যে ইমান সুবিধা হ'ল নহয়নে আগতে কেমেৰাত বন্দী কৰিছিলোঁ কিছুমান মুহূৰ্ত আৰু আজিকালি হ'ল ছ'চিয়েল মিডিয়া ফেচবুক নহ'লে ইউটিউব ইনষ্টাগ্ৰাম এনেকৈ আমি কিছুমান ভাল লগা মুহূৰ্ত পৰিস্থিতি আমি বান্ধি ৰাখিব পাৰোঁ দেখা দিয়া আকৌ আৰু আজি মই ধৰি ৰাখিছোঁ ইউটিউবৰ মোৰ ভৰা